ৰ'ব মই মানে আজি পাস্তা বনাম আৰু এতিয়া টাইমটো চাব পাৰে একদম 5টাই বাজিছে মানে আজি 5টা বজাত পাস্তা বনাব গৈ আছোঁ ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভইচটো ডাব কৰি দিছোঁ দেই মানে বেকগ্ৰাউণ্ডত বহুত শব্দ আহিছিলে সেইকাৰণে কিছুমানত বাৰু ভইচ দিয়া আছে এইবোৰ মানে মই বনাব জানো দেই ইউটিউবত যেনেকৈ আছে তেনেকৈ বনাইছোঁ আৰু এতিয়া ব'লক এইকেইটা কাটি লওঁ এইফালে মানে মই নিজে জলকীয়া পিঁয়াজ বিলাহী চব কাটি লৈছোঁ ৰ'ব আজি মানে বা কলেজৰ পৰা আহিয়ে ভাগৰত শুই দিলে হেল্প কৰিবলৈ কোনো নাই আজি মোক আৰু এতিয়া আমাৰ পাস্তা সিজাই হৈ গ'ল এতিয়া খালি বনাওঁগৈ ব'লক আজি মানে টেমাতে বনাম বুলি ভাবিছোঁ ৰ'ব সেইকাৰণে টেমাখন পাতি অলপ তেল দি লৈছোঁ বনাবলৈ কেৰাহীটো চেঞ্জ কৰিব লাগিব ৰ'ব পানীতে তেল দি দিলোঁ এইটো চাওক আৰু এতিয়া আমি ইয়াত বিলাহীটো দি লওঁ বিলাহীটো দি কৰি সানা গছত পাস্তাটো দিম আৰু এতিয়া মানে ইয়াত বিলাহীটো দিয়াৰ পিছত নিমখ হালধি চব সুন্দৰকৈ দি লৈছোঁ ৰ'ব এতিয়া এইখিনিতে পাস্তাখিনি দি অলপ লৰাই কৰি দিয়াৰ পিছতে একদম খাবলৈ ৰেডি হৈ যাব আৰু গাইজ কেতিয়া হ'ব খাওঁ লাগি আছে মানে ফাৰ্ষ্ট টাইম এনেকৈ নিজে বনাইছোঁ ৱেইট এইটো চাওক মোৰ বনাই হৈ গ'ল আৰু এতিয়া মই খাওঁগৈ আপোনালোকে কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব দেই